দাউনি ৰেডি হৈছা নেকি? দাউনি ৰেডি হৈছে নেদেখাবলৈ বুলি বন্ধু বান্ধৱীসকল। এখন হাতত কাঁচি আৰু এখন হাতত মোবাইল লৈ মই আজি ভিডিঅ'টোলৈ আপোনালোকক আদৰণি জনাইছোঁ। এয়া দেখিছে সোণোৱালী ধাননিৰ মাজত আছোঁ আৰু ধান দোৱাত ব্যস্ত। এয়া আমাৰ দাৱনীয়ে ধান দাই আছে। আপোনালোকক তাকে বুলি অকণমান দেখাওঁ আৰু দুআষাৰ পাতোঁ বুলি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবাৰ খেতি বেয়া হোৱা নাই বাৰু, ভালেই হৈছে বন্ধু বান্ধৱীসকল। এয়া দেখিছে জহা ধানৰ খেতি। আৰু এই আচলতে ধানকেইটা পাবলৈ আমি খেতিয়কসকলে যথেষ্ট কষ্ট কৰিবলগীয়া হয়। যিসকল কৃষক খেতিৰ লগত জড়িত তেখেতলোকে গম পায়। আৰু বহাগ সোমোৱাৰ পাছৰ পৰাই আৰু বিহু শেষ হোৱাৰ পাছৰ পৰাই খেতিত ব্যস্ত হৈ পৰে সকলো কৃষিজীৱী। আৰু মাটিডৰা চহ কৰাৰ পাছৰ পৰাই আৰু আলি দিয়া, কঠীয়া পৰা, কঠীয়া তোলা, ৰোৱা যথেষ্টখিনি ত্যাগ থাকে। আৰু শেষত আহি এইটো পৰ্যায় পায়হি। আৰু এতিয়া আঘোণৰ বতৰ, সকলো পকা ধান দোৱাত ব্যস্ত। আৰু আমিও দুয়ো আহিলোঁ পথাৰত ধান দাই আছোঁ। এইফালে দালোঁ। এয়া আমাৰ দাৱনী ভাগৰ লাগিছে। আলিত কি ধুনীয়াকৈ শুই আছে দেখিছেনে? ইয়াৰো এটা আমেজ নথকা নহয়। ইও এটা মানুহৰ জীৱনৰ প্ৰয়োজনীয় অংগ বুলিব পাৰি। পথাৰৰ মাজত একদম আলিটো নাই, একেবাৰে পথাৰলৈ বাগৰি গৈছে। এয়াই আৰু পথাৰৰ দাৱনী। খুব ভাল লগা এটা সময়। এই ইয়াত দেখিছে দূৰত এজনে গৰু বান্ধিবলৈ লৈ আহিছে। এটা ধুনীয়া গাঁৱলীয়া পৰিৱেশ। আপোনালোকক বোলো এই দৃশ্যখিনি দেখুৱাওঁ বুলি মই কেমেৰাটো অন কৰিলোঁ। আৰু লগতে যিসকলে টাউনত, মহানগৰত বা বিদেশত বসবাস কৰি আছে, যিসকলে খেতি সম্পৰ্কে নাজানে, তেখেতলোকে ভিডিঅ'টোৰ পৰা কিবা এটা নহয় কিবা এটা উপলব্ধি কৰিব পাৰিব। এই তাহানিতে ৰুদ্ৰ বৰুৱাদেৱে গাই যোৱা পকা ধানৰ মাজে মাজে সৰু সৰু আলি, এইটো সৰু সৰু আলি দেখিছে নহয়? এইবিলাক আমাৰ কাঁচি, পানীৰ ফ্লাক্স, চেন্দুল এনেদৰে ইয়াতে পৰি আছে। আৰু আমি এতিয়া এইবিলাক দাব লাগিব আকৌ। ৰঞ্জিত, বাহাদুৰ এনে কিবা কিবি আছে। এইফালে জহা ধান আছে। আৰু এই খেতিৰ মাজতে আপোনালোকৰ লগত দুআষাৰ পাতোঁ বুলি মই ভিডিঅ'টো যিহেতু আৰম্ভ কৰিছোঁ। কথা হ'ল, এই খেতিডৰা হ'বলৈ আচলতে বহু কষ্ট আৰু ত্যাগৰ মূল্যতহে এই খেতিডৰা এনে এটা ৰূপ পায়হি। আচলতে এজন খেতিয়ক হিচাপে যিহেতু আমি কৃষিজীৱী আৰু গাঁৱত বাস কৰোঁ, আমি নিজৰ খেতিডৰা বছৰজোৰাকৈ কৰিবলৈ চেষ্টা কৰোঁ আৰু নিজে হাতে কামে কৰিছোঁ। এই ধানকেইটা পাবলৈ আচলতে এজন খেতিয়কে যথেষ্ট কষ্ট কৰিব লাগে। গতিকে ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক এটাই অনুৰোধ কৰিব বিচাৰোঁ, যাতে আপোনালোকৰ সন্মুখৰ ড্ৰয়িং টেবুলত যি সাঁজ অন্ন বা ভাতে স্থান পায়, সেই ভাত সাঁজক কেতিয়াও আপোনালোকে প্ৰয়োজনতকৈ অধিক লৈ নষ্ট নকৰে যেন। কাৰণ এটা এটা সোণগুটি উৎপাদন কৰিবলৈ এজন কৃষকৰ যথেষ্ট শ্ৰম কৰিবলগীয়া হয়। দেখিছেনে এটা এটা ধানৰ কিমান মূল্য? আৰু সেই এটা এটা ধানৰ পৰা এটা এটা চাউলেই আপোনালোকৰ কাঁহীখন শুৱনি হয় বা আপুনি মই খাই জীয়াই আছোঁ। সেইটো এই ভিডিঅ' আৰম্ভণিতে আপোনালোকলৈ অনুৰোধ থাকিল, যাতে আমি কোনেও ভাতমুঠি নষ্ট নকৰোঁ। আহিলে সেই শৈশৱৰ দিনবোৰলৈ মনত পৰে, যেতিয়া আমি মা দেউতাৰ লগত, দাদা বাইদেউৰ লগত পথাৰলৈ আহিছিলোঁ। তেতিয়া আমি সৰু আৰু আহি এনেদৰে পথাৰৰ মাজত মা দেউতাৰ লগত আহি পথাৰৰ মাজত চেঁচু খান্দো, লেচেৰি বুটলোঁ। সেনেকৈ সময়বিলাক পাৰ কৰিছিলোঁ। আজিকালি যিহেতু সেই সময়ো নাই, সেই চিন্তাও নাই বৰ্তমানৰ নৱপ্ৰজন্মৰ মাজত। সকলো মোবাইল, ইণ্টাৰনেট, গেমিঙৰ লগতে জড়িত। সেই দিনবিলাক সঁচাই খুব ভাল লগা দিন আছিল। নৱপ্ৰজন্মৰ ভাইটি ভণ্টিয়ে মোৰ ভিডিঅ'টো চাই আছে, তোমালোকলৈ কৈছোঁ যে এয়া এটা সুন্দৰ গাঁৱলীয়া পৰিৱেশ, পথাৰৰ মাজৰ পৰিৱেশ। তোমালোকে চোৱাচোন বাৰু। এনেকুৱা এটা পৰিৱেশত এদিন হ'লেও তোমালোকে সময়বিলাক পাৰ কৰিবলৈ চেষ্টা কৰিবা। মাজৰ আলি চোৱাচোন, কি ধুনীয়া সৰু আলি লুংলুঙীয়া হৈ আছে।
বস্তু দেখুৱাবলৈ পাই ভাল লাগিছে। এয়া চোৱা, মই ফৰিং এজনী ধৰিলোঁ। ফৰিং, এই ফৰিংজনীৰ পৰা মনত পৰিছে আচলতে এবিধ আমি পথাৰত ধান দোৱাৰ সময়ত পোৱা এবিধ খুব সোৱাদ লগা এবিধ পতংগ। এইবিধ ধান দোৱা দাৱনীসকলে খুব ফূৰ্তিত ধৰি ঘৰলৈ লৈ যায় আৰু খাবলৈ যথেষ্ট সোৱাদ লগা। আৰু লগতে ইয়াক আমি প্ৰকৃতিৰ ক্ৰীম বুলি ক'ব পাৰোঁ দেই। মহানগৰত বা টাউনত বসবাস কৰা নৱপ্ৰজন্ম নাই দেখা মই ফৰিংজনী দেখুৱাবলৈ পাই ভাল লাগিছে। চোৱাচোন কি ধুনীয়া সেউজীয়া, নহয়নে? আৰু এনেকুৱা ফৰিংবিলাকে পথাৰত দাৱনীসকলে ধৰি ধৰি ঘৰলৈ লৈ যায় আৰু গধূলি ধুনীয়াকৈ জুতি লগাই খাব পাৰে। আৰু ইয়াৰ উপৰিও পথাৰত আৰু চেচু খান্দিব পাৰে। সেইটো এটা খুব ভাল লগা পৰিৱেশ। ইয়াত আছে নেকি মই চাওঁচোন বাৰু। চেচু গছ দেখা নাই আচলতে। মই ধৰিছোঁ যে এই লতাডাল ঠিক তেনেকুৱাই চেচুডাল, ইয়াতকৈ অলপ শকত হয় আৰু এনেকৈ খান্দি খান্দি গৈ থাকিব লাগে। তলত গুটিবিলাক লাগি থাকে, সেইবিলাক চেচু খোৱাৰ আমেজেই বেলেগ। আমি সৰু হৈ থাকোঁতে এই চেচুবিলাক খাইছিলোঁ আৰু লগতে লেচেৰি বুটলিছিলোঁ। লেচেৰি মানে তোমালোকে কি নাজানিবা এতিয়া। লেচেৰি আচলতে এতিয়া আমি ধান দাই গৈছোঁ বা আমি সৰু হৈ থাকোঁতে মা দেউতা বা বেলেগসকলে ধান দাই যোৱাৰ পাছত যিবিলাক এনেকৈ ধানৰ থোকবিলাক থাকি যায়, তেখেতলোকৰ কাঁচিত যি থোক নুঠে, সেইবিলাক আমি বহুতকেইজন ল'ৰা ছোৱালী সৰু সৰু লগ খাই পথাৰত বুটলি ফুৰোঁ আৰু বুটলি সৰহ কৰি ঘৰত আনি জমা কৰি ৰাখোঁ আৰু সেইবিলাকে মাৰি খুদি পাছত চাউললৈ ৰূপান্তৰ কৰিব পৰা হয়। সেইবিলাকে আছিল আমাৰ শৈশৱৰ স্মৃতি। কিন্তু এতিয়া যিহেতু তোমালোকে আৰু মোবাইল, ইণ্টাৰনেট, গেমতে জড়িত, তোমালোকে এইবিলাক দেখা নাই। সেইটো কাৰণে মই এই ভিডিঅ'ৰ যোগেদি তোমালোকক ইয়াৰ অনুভৱ অকণমান দিবলৈ চেষ্টা কৰোঁ। আৰু ইয়াৰ চোৱাচোন কি ধুনীয়া এইপাহ পথাৰৰ মাজত ফুলি থকা ফুল মোৰ কেমেৰাত বন্দী হৈছে। আচলতে আমি মানুহ হিচাপে যিহেতু পৃথিৱীলৈ আহিছোঁ, আমাৰ কৰণীয় বহুত থাকে। সময়ৰ লগত খাপ খাইও মিলি গৈ থাকিব লাগিব। লগতে আমি আমাৰ আগৰ পৰম্পৰাবিলাকো এৰি দিব নালাগিব, নহয় জানো? আমি নিজৰ খেতিডৰা কৰি ল'ব লাগিব। বাকী সময়খিনিত যাতে আমি খাই বৈ আগবাঢ়ি গৈ থাকিব পাৰোঁ, সেইটোকে খেতিৰ লগত সকলোৱে জড়িত হোৱাটো খুব প্ৰয়োজনীয় কথা। আৰু লগতে মই আপোনালোকক এইখিনিতে এই বছৰটোৰ মিডিয়াত বাতৰিত খুব এটা বিষয় চৰ্চাত থাকিলে। পূৰ্বাঞ্চল ইউটিউবাৰো দেখাইছিলে যে এই বছৰ খেতিৰ মাটিবিলাক বহুতে খেতি নকৰিলে, চন পৰি থাকিলে। আমাৰ ইয়াতো এনেদৰে চন পৰা মাটি থাকি গ'ল। আপোনালোকক তাকে দেখাবলৈ বিচাৰিছোঁ। চাওকচোন বাৰু কেনেদৰে খেতি মাটিবিলাক মানুহে খেতি কৰা নাই। ইমান মাটি পেলাই ৰাখিছে। আচলতে ই আমাৰ জাতিটোৰ কাৰণে অশুভ সংকেত। মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এই গুৰুত্বপূৰ্ণ কথাটো উনুকিয়াই দিছোঁ। আচলতে যিমানেই নহওক লাগে, যিমানেই ধনী নহওক, নিজৰ খেতিডৰা কৰিবলৈ সকলোৱে চেষ্টা কৰিব লাগে। হয়তো বৰ্তমান মোদী চৰকাৰ বুলিয়ে সকলোৱে কয়, যিহেতু ফ্ৰী চাউল ৰেচন দি আছে। সেই ৰেচন পোৱাৰ লগে লগে মানুহবিলাক অকণমান এলেহুৱা হৈছে, কাম কৰিব নিবিচৰা হৈছে। আৰু ফলতে মাটিবিলাক যিহেতু ফ্ৰী চাউল পাই আছোঁ আৰু কিনো খেতি কৰিম বা কিনি খাম, সেনেকুৱা এটা ধাৰণা লৈ মাটিবিলাক চন পেলাই ৰাখিছে। সেইটো আচলতে আমাৰ কাৰণে বেয়া কথা। আমি যিমান যি হওক অলপ কষ্ট বেছি হ'লেও খেতিডৰা কৰিব লাগে। তেতিয়াহে আচলতে আমি হাতে কামে আগবাঢ়ি যাব পাৰিম। অকল আমি অসমীয়া নহওঁ, দুখীয়া বুলি সান্তনা লভিলে নহ'ব। ভিডিঅ'টোৰ যোগেদি মই কথাটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে মই বহুতকেইটা দিশ সামৰি কথাখিনি ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিলোঁ। একেবাৰে আমাৰ শৈশৱৰ দিনৰ চেচু খনা, ফৰিং ধৰা, লেচেৰি বুটলাৰ পৰা আদি কৰি মাটি চন পৰি থকালৈকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আমাৰ দাৱনী ইতিমধ্যে উঠিছে, দেখিছে। এয়া আমি আকৌ পথাৰত লাগিবগৈ লাগিব, ধান দোৱাত ব্যস্ত হ'ব লাগিব। দাৱনী ৰেডি হৈছে নেকি? দাৱনী ৰেডি হৈছে, নেদেখাবলৈ বুলি কৈছে। পিছফালৰ পৰাই অকণমান দেখুৱাই দিলোঁ আৰু নেদেখাবলৈ কৈছে যেতিয়া। বাৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।